আজি মই আপোনালোকক দেখুৱাম বাসমতি চাউলেৰে কেনেদৰে পোলাও বনাব পাৰি। একেবাৰে সহজ পদ্ধতিৰে মই বাসমতি চাউলেৰে পোলাও বনাই দেখুৱাম। এয়া চাউলখিনি মই প্ৰথমতে ধুই ল'লোঁ। ধুই পেলাই এটা খৰাহিত এনেদৰে উলিয়াই চাউলখিনি জৰ্জৰীয়া হ'বলৈ দিছোঁ। যিহেতু চাউলখিনি জৰ্জৰীয়া হ'লে পোলাওখিনিও ভাল হয়। এটা এটা হ'লে পোলাওখিনি দেখিবলৈ ভাল হয় চাউলবোৰ। এতিয়া মই এই বাসমতি চাউলৰ পোলাও কেনেদৰে বনাই আপোনালোকক দেখুৱাম। আপোনালোকে মোৰ ভিডিঅ'টো ভালদৰে চাব। যদি ভাল লাগে এটা লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পোলাও বনাবলৈ লগা উপকৰণসমূহ মই কৈ দিছোঁ। এয়া চাউল, বাসমতি চাউল। এয়া পিঁয়াজ, ডাঙৰ ডাঙৰ পিঁয়াজ 3টা লৈছোঁ মই। এয়া অকণমান আদা লৈছোঁ, অকণমান চেনি লৈছোঁ, তেজপাত, কাজু আৰু খিচমিচ মই তিয়াই লৈছোঁ। তিয়াই পেলাই মই কাজুখিনি অকণমান সৰু সৰুকৈ কাটি লৈছোঁ। এয়া গৰু ঘিউ লৈছোঁ, ৰিফাইন, নিমখ আৰু ইলাচি। এতিয়া কেনেদৰে বনাই মই আপোনালোকক দেখাই যাম। এতিয়া মই গেছটো জ্বলাই এনেদৰে প্ৰেছাৰ কুকাৰটো তুলি দিছোঁ। মই প্ৰেছাৰ কুকাৰত পোলাও বনাম। মই এতিয়া কুকাৰটো অকণমান গৰম হ'বৰ কাৰণে দিছোঁ। ইতিমধ্যে কুকাৰটো গৰম হৈছে। মই ইয়াত ৰিফাইন দিছোঁ। বহুতে অকল গৰু ঘিউতে বনায়। যিহেতু গৰু ঘিউ বহুত পৰিমাণৰ লাগে, সেইকাৰণে মই ৰিফাইন আৰু গৰু ঘিউ দুয়োটাই ব্যৱহাৰ কৰোঁ। এয়া ৰিফাইন দিলোঁ। ইয়াতে মই গৰু ঘিউ দি দিম অলপমান। গৰু ঘিউ গোন্ধটো আহিলে পোলাওটো ধুনীয়া হয়। ইয়াতে মই এয়া গৰু ঘিউ দি দিছোঁ। তেলখিনি গৰম হ'ল। এতিয়া মই ইয়াতে অকণমান চেনি দি দিছোঁ। চেনি দিলে পোলাওৰ ৰংটো ধুনীয়া হয়। পোলাওত যিহেতু হালধি নিদিয়ে, সেইকাৰণে চেনিয়ে ৰংটো উঠাব লাগিব। সেইকাৰণে মই অকণমান চেনি দি দিছোঁ। এতিয়া দেখিছেনে বুৰবুৰণিটো যে আহিছে। এতিয়া চেনিখিনি একদম দেই যাবলৈ নিদিব। অকণমান তেলখিনি ৰঙচুৱা হ'লে আপুনি তাত পিঁয়াজখিনি দি দিব। এতিয়া মই ইয়াত পিঁয়াজখিনি দি দিম। পিঁয়াজখিনি এনেদৰে ভাজি ল'ব। ৰঙচুৱা নোহোৱালৈকে পিঁয়াজখিনি আপোনালোকে এনেদৰে ভাজি থাকিব। এতিয়া মই ইয়াত কাজু আৰু খিচমিচখিনি এনেদৰে দি দিম। কাজু খিচমিচখিনি দিয়াৰ পাছত অলপ সময় এনেদৰে লৰাই দিব। ইয়াতে মই তেজপাতটো দি দিম। চাব যাতে লাগি নধৰে, এনেদৰে লৰাই থাকিব। এতিয়া মই ইয়াতে চাউল দিম। চাউলখিনি দিয়াৰ পাছত এনেদৰে লৰাই দিব। যিহেতু তেলখিনি তলত আছে, গোটেই চাউলখিনিয়ে যাতে তেলখিনি পায়, এনেদৰে লৰাই দিব। আজি মই পোলাওটো অকণমান বেছিকৈ বনাইছোঁ, সেইটো কাৰণে অকণমান লৰোৱাত দিগদাৰ হৈছে। কম পৰিমাণৰ পোলাও হ'লে লৰাবলৈ ভাল। এনেদৰে লৰাই থাকিব। এতিয়া মই ইয়াত নিমখ দিছোঁ। আন্দাজমতে দিব। এনেদৰে লৰাই দিব অকণমান সময়। এনেকৈ লৰাব। এতিয়া ইয়াত মই পানী দিম। পানীখিনি মই অকণমান গৰম কৰিয়ে থৈছোঁ, তেতিয়া সোনকালে হয় পোলাওটো। এতিয়া মই ইয়াত পানী দিম। এনেদৰে পানী দিছোঁ। পানী বহুত নিদিব। এনেই নৰ্মেল ভাততকৈ পানীটো অকণমান পোলাওত কম লাগে, নহ'বা পোলাওটো এটা এটা নহয়। সেইকাৰণে পানীটো অকণমান কমাই দিব। এতিয়া মই ইয়াত ইলাচি দিছোঁ। এতিয়া অকণমান এনেকৈ আদা খুন্দি পেলাই দি দিছোঁ। এয়া দিয়াৰ পাছত এইখিনি অকণমান এনেকৈ লৰাই দিব আৰু প্ৰেছাৰৰ সাঁফৰখন বন্ধ কৰি দিব। এটা চিটি মৰাৰ পাছত প্ৰেছাৰৰ বন্ধ কৰি দিব গেছটো। প্ৰেছাৰৰ সাঁফৰখন বন্ধ কৰি দিব আৰু গেছটো অকণমান বঢ়াই দিব আৰু এটা চিটি অহাৰ পাছত বন্ধ কৰি দিব। এতিয়া চাওক, এয়া মোৰ পোলাও ৰেডি হৈ গ'ল। এতিয়া
গৰমে গৰমে পৰিৱেশন কৰি আপোনালোকে খাব পাৰিব। দেখিছেনে কেনেদৰে এটা এটা হৈছে পোলাওখিনি। এয়া এতিয়া খাই চাবচোন এনেদৰে বনাই। তাৰ পাছত মোক কমেণ্ট কৰিবলৈ নাপাহৰিব।